নমস্কাৰ গাইজ, অনন্য অসম ইউটিউব চেনেলৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। গাইজ, আজি ভিডিঅ'টোত ট্ৰেইনৰ বিষয়ে কিছু কথা লৈ আহিছোঁ। আজি মোৰ সৈতে আছে মৰাণহাট ষ্টেচনৰ অৱসৰপ্ৰাপ্ত ষ্টেচন অধীক্ষক ছাৰ, সন্মানীয় শ্ৰীযুত উমেশ চন্দ্ৰ দেৱী ছাৰ। ছাৰ, আপোনাক নমস্কাৰ জনাইছোঁ। ছাৰ, আমিতো সকলোৱে গম পাওঁ যে ভাৰতবৰ্ষত ভাৰতীয় ৰেলৰ সেৱা প্ৰথমতে 1853 চনত আৰম্ভ হৈছিলে। মুম্বাইৰ পৰা থানেলৈকে। তেতিয়াৰ পৰা আজিলৈকে এই আমাৰ সেৱা চলি আছে, আগলৈও চলি থাকিব। ছাৰ, আজি কিছু ট্ৰেইনৰ বিষয়ে মই আপোনাৰ পৰা জানিব বিচাৰিছিলোঁ। ধৰক, প্ৰথমতে আহিছোঁ, ট্ৰেইন কেই প্ৰকাৰৰ থাকে? ট্ৰেইন আচলতে ট্ৰেইন থাকে আপোনাৰ পেচেঞ্জাৰ ট্ৰেইন, মেইল ট্ৰেইন, বিশেষকৈ গোজ ট্ৰেইন, এনেকুৱা আৰু এইবোৰেই ট্ৰেইন মানে এইবিলাক। মেইল ট্ৰেইনৰ ভিতৰত আচলতে নানা ধৰণৰ আপোনাৰ ধৰক এইবিলাক ৰাজধানী আদি কৰি তেনেকুৱা ধৰণৰ কামৰূপ, দুৰন্ত গাড়ী, যিবোৰ দীৰ্ঘ যাত্ৰীবাহী দীৰ্ঘ দূৰত্বত যাত্ৰীবাহী ৰেল, সেইবিলাক মেইল এক্সপ্ৰেছ। বাকী পেচেঞ্জাৰ ট্ৰেইনবিলাক লোকেল এৰিয়াৰ মাজতে চলে। তেওঁলোকে এজেগাৰ পৰা এঠাইৰ পৰা আন এঠাইলৈ মানুহবিলাকক যাতায়াত কৰে। বাকী মাল গাড়ীবিলাকেতো অন্ততঃ বস্তু ইমূৰৰ পৰা সিমূৰলৈ, ভাৰতবৰ্ষৰ ইমূৰৰ পৰা সিমূৰলৈ, অসমৰ পৰা নিয়ে, বাহিৰৰ পৰাও অসমলৈ আহি থাকে। তেনেকৈ মাল গাড়ীবিলাক চলে। আচ্ছা ছাৰ, ঠিক আছে, দৰ্শকসকলে বুজি পালে ট্ৰেইনৰ প্ৰকাৰটো। এতিয়া দ্বিতীয়তে জানিবলৈ বিচাৰিছোঁ ছাৰ, ট্ৰেইন এখন মানে কোনে কেনেকৈ পৰিচালনা কৰে? ট্ৰেইন এখন ষ্টেচন মাষ্টৰে পৰিচালনা কৰে। আৰু ট্ৰেইন এখন যেতিয়া ষ্টেচনৰ পৰা ওলাই যায়, তেতিয়া ড্ৰাইভাৰে চলাই লৈ যায় আৰু গাৰ্ডে গোটেই ট্ৰেইনখনত পৰিচালনা কৰে। সিহঁতক যিকোনো মুহূৰ্তত যদি কিবা এটা হেৰি হৈ অঘটন এটা হোৱাৰ যদি কিবা ড্ৰাইভাৰে যদি গম পায়, তেতিয়াহ'লে গাৰ্ডৰ লগত কথা বতৰা পাতিব। তেনেকৈ সংকটময় অৱস্থাবোৰ তেনেকৈ পাৰ কৰি লৈ গুচি যায়। আৰু ছাৰ, মানে ধৰক তাৰ উপৰিও মানে আপোনালোকক কোনোবাই নিয়ন্ত্ৰণ কৰে নেকি? যেনে আমাক নিয়ন্ত্ৰণ কৰে আমাৰ ওপৰত যিটো কণ্ট্ৰল লাইন বুলি কয়, বিভাগীয় কৰ্তৃপক্ষই মানে আমাক টাইম টু টাইম আমাক গাইডলাইন বাই ফোন দি থাকে। সেইমতে আমি ষ্টেচনত আমি তেনেকৈ তেওঁলোকক পৰিচালনা কৰোঁ। বাকীখিনি তেওঁলোকৰ লগত, বাকী কণ্ট্ৰলে তেওঁলোকৰ লগত বেলেগ হিচাপে যোগাযোগ কৰি গৈ থাকে। মানে ধৰক ছাৰ, এতিয়া ক'বলৈ গ'লে ট্ৰেইন এখন মানে কোনখন ট্ৰেইন মানে আগত যাব, কোনখন ট্ৰেইন পিছত যাব, বা কোনখন ট্ৰেইনক প্ৰিফাৰেঞ্চটো দিয়া হ'ব, এই গোটেই সঠিক বৰ্ণনা মানে আপোনালোকৰ বিভাগীয় কৰ্তৃপক্ষ কণ্ট্ৰলে আমাক পৰিচালনা কৰি থাকে। তাৰপিছত আহিছোঁ ছাৰ, ৰেলৰ নিচান দেখুওৱা মানুহজনক কি বুলি কয় বাৰু? ৰেলৰ নিচান এতিয়া দেখুওৱা মানুহ ভালেকেইজন আছে। একমাত্ৰ যে প্ৰধান কথা ক'বলৈ হ'লে, আমিতো ৰেলৰ নিচান দেখুৱাৰ ভিতৰত আমি এখন গাড়ী পাৰ হৈ গ'লে ষ্টেচন মাষ্টৰ থাকিব এইপিনে, আনপিনে পইণ্টছমেন এজন থাকিব, আৰু এইপিনে থাকিব নিচান দেখুৱাব, এইপিনে ড্ৰাইভাৰে দেখাব নিচান, আৰু গাৰ্ডে অকে আছে বুলি, অল ৰাইট অকে আছে বুলি গাৰ্ডো দেখাই যাব নিচান। বাকী অন্য ক্ষেত্ৰত নিচান দেখা যায় কেতিয়াবা আপোনাৰ পেট্ৰলিঙত গৈ থাকিলে, মানে কেতিয়াবা ট্ৰেকত নিশা ভাগত যদি যেতিয়া পেট্ৰলমেনবিলাকে গৈ থাকে, তেতিয়া তেওঁলোকে যেতিয়া নিচান এই ট্ৰেইন আহে, তেতিয়া তেওঁলোকেও এই গ্ৰীণ ফ্লেগ দেখুৱাই দিয়ে যে জেগাটো অ'কে আছে, লাইন অ'কে আছে। তেনেকৈ আপোনাৰ গম পোৱা যায়। আৰু গেটত বিশেষকৈ যিবিলাক গেট আছে, ইঞ্জিনিয়াৰিং গেট আছে, ট্ৰেফিক গেট আছে, যিবিলাক গেট ক্ল'জ হৈ আছে, সেই টাইমত যেতিয়া পাৰ হ'ব ট্ৰেইন, তেতিয়া তেওঁলোকেও মানে আপোনাৰ গ্ৰীণ ফ্লেগ দেখুৱাই নিচান দেখুৱাব। আচ্ছা, তাৰ বুজি পালোঁ। তাৰমানে এতিয়া ৰেলৰ নিচান কেইবাজনো মানে কেইবাজন কৰ্মীৰ দ্বাৰা পৰিচালিত হয়। ধৰক ষ্টেচনত হ'লে ষ্টেচন মাষ্টৰ, প'ষ্টমেন, তাৰপিছত ট্ৰেইনত হ'লে আপোনাৰ গাৰ্ড, ড্ৰাইভাৰ, তাৰপিছত আপোনাৰ গেটমেন দেখাব। এনেকুৱা মানে বিভাগে আপোনালোকৰ দায়িত্ব দিয়া আছে। তেওঁলোকে তেনেকৈ তেওঁলোকৰ ফৰ্মুলা মতে তেওঁলোকে কৰি গৈ থাকিব নিৰাপত্তাৰ খাতিৰত। এতিয়া আহিছোঁ ছাৰ, সেই ৰেলৰ নিচান। এতিয়া ৰেলৰ নিচান বুলি কওঁতে ধৰক কোনটো নিচান দেখুৱালে ৰেলখন ৰৈ যায়, বা
কোনটো নিচান দেখুৱালে আমি মানে ৰেলখন যায়গৈ? এতিয়া বিশেষকৈ ৰঙা ফ্লেগ দেখালে গাড়ী আগ নাবাঢ়ে, কাৰণ তেওঁলোকে যাব নোৱাৰি, ডেঞ্জাৰাছ কিবা এটা যেন ডেঞ্জাৰাছ আগত আছে, সেইকাৰণে ৰঙা ফ্লেগ দেখাইছোঁ। কিন্তু যেতিয়া গ্ৰীণ ফ্লেগ দেখাব, সেউজীয়া পতাকা যেতিয়া জোকাৰিব, তাৰমানে তেওঁলোকে যাব পাৰে। তাৰোপৰি যাব পাৰে মানে তাৰোপৰি আমাৰ ষ্টেচনবিলাকত মানে বাইণ্ডিং ছিগনেলে বাইণ্ড কৰা আছে গোটেই ষ্টেচনত। ছিগনেল অন কৰিব, টকাপ কৰাৰ পিছত যেতিয়া ছিগনেল গ্ৰীণ হ'ব, তেতিয়া যাবৰ কাৰণে সেইটো টাইমতে আপোনাৰ তেওঁলোকে গ্ৰীণ ফ্লেগ দেখাব, ড্ৰাইভাৰে এক্সচেঞ্জ কৰিব, তাৰমানে অ'কে আছে, তেতিয়া তেওঁলোকে যাব পাৰে। আৰু এটা কথা আমি দেখিবলৈ পাওঁ, মানে পেচেঞ্জাৰবিলাকখনে যেতিয়াবা আমি কেতিয়াবা ট্ৰেইনত জাৰ্ণি কৰোঁতে মানে ষ্টেচনটো পোৱাৰ আগতে বহু সময় ধৰি মানে ট্ৰেইনখন মানে ৰৈ থাকে, মানে ষ্টেচনলৈ নোসোমায়। ইয়াৰ কিবা কাৰণ? ইয়াৰ কাৰণটো হৈছে কি, ষ্টেচনত যদি গাড়ী কেনেবাকৈ যদি ষ্টেচনত ক্ৰচিং দিয়ে, যদি তাত ক্ৰচিং দিলে মানে যদি সিহঁতৰ ফেচিলিটি মতে যদি চাইমultaneous ফেচিলিটি বুলি আছে, দুই টাইমতে দুখন গাড়ী একেলগে সোমাব পাৰে। কিন্তু কেতিয়াবা কিছুমান বিকল হৈ যাব পাৰে, কেতিয়াবা কিছুমান অসুবিধাৰ কাৰণে গাড়ী যদি ব্লক হৈ থাকে লাইন চাইন, তেতিয়া মানে আপোনাৰ এখন ৰখাই এখন ৰিচিভ কৰি আন এখন পিছত ৰিচিভ কৰা যায়, ট্ৰেকটো ক্লিয়াৰ কৰি। মানে ক'বলৈ গ'লে যদি আমাৰ মানে ষ্টেচনত যদি ৰাখিবলৈ বা আহিবলৈ যদি জেগা নাথাকে, কেতিয়াবা নাথাকে, ট্ৰেকবিলাক ফিট হৈ থাকে, কোনোবা দুটা লাইন থাকিব, ভৰ্তি হৈ থাকে, তেতিয়া মানে ভৰ্তি হৈ থাকে, কোনোবা ট্ৰেক কোন ট্ৰেকত ল'বলগীয়া হ'লে মানে তেতিয়া এখন ৰাখি লৈ এখন ৰিচিভ কৰি তাৰপিছত ইখন ৰিচিভ কৰিবলগীয়া, ভিতৰত ছিগনেল দি সোমোৱা যায়। কেতিয়াবা মানে হেৰি ধৰক কি সংকেতৰ বা ছিগনেলৰ কিবা আছে, মানে ধৰক কিবা বেয়া হ'লে তেনেকুৱাৰ কাৰণেও তেনেকুৱা কাৰণে হয়। কেতিয়াবা ছিগনেল ফেইল হ'ব পাৰে, ইলেক্ট্ৰিকেল ছিগনেল কেতিয়াবা ফেইল হ'লেও তেনেকুৱা হয়। তেতিয়া আকৌ মানুহ চানুহ গৈ মেলি তাহাঁতৰ ঠিক ঠাক কৰা মেলি টাইম এটা যথেষ্ট লাগি যায়। সেইখিনি সময়লৈকে ট্ৰেইনখন বাহিৰত ছিগনেলৰ বাহিৰতে থিয় হৈ থাকিবলগীয়া হয়, কাৰণ পেচেঞ্জাৰবিলাকেতো গম নাপায় না। আমি যিটো একমিশ্যন ষ্টেচনত আমি যিটো ব্যৱস্থা, যিটো ছেফটি অৱলম্বন কৰি আমি যেনেকুৱা ধৰণে আমি গাড়ীবিলাকত যাতে সকলোৰে সুৰক্ষা হোৱাকৈ আমি ৰিচিভ কৰোঁ, ক'ৰবাত 2 মিনিট বহিলেও যাতে নিৰাপত্তাজনক হিচাপে আমি যাতে আনি ভিতৰত আনিব পাৰোঁ, সেইটো সদায় আমি চেষ্টা কৰোঁ। আৰু কেতিয়াবা দেখা যায় ছাৰ, ট্ৰেইন এখন গৈ আছে আপোনাৰ তীব্ৰ গতিত গৈ আছে, হঠাৎ কি হয় তাৰ গতিটো সলনি হৈ যায়, মানে সি আকৌ লাহে লাহে যাবলৈ ধৰে, ইয়াৰো কিবা কাৰণ আছে? ইয়াত মানে কথা হ'ল কি, এইবোৰ ক্ষেত্ৰত কেতিয়াও কিছুমান গাড়ী কণ্ট্ৰলত যাবলগীয়া কিছুমান মানে ধৰক ট্ৰেক মানে কাৰ্ভ আছে, যিবিলাক কাৰ্ভত এটা স্পীড মাৰা আছে যে এই 40 কিলোমিটাৰত এই কাৰ্ভটো পাৰ হ'ব, তাত 100 কিলোমিটাৰ যাব নোৱাৰোঁ। আন কিছুমান আছে আপোনাৰ, কিছুমান মানে ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টে কাম কৰি থাকে নহয় ট্ৰেকত, কেতিয়াবা সদায়তো ৰিপেয়াৰিং হৈয়ে থাকে লাইনটোতো, কাৰণ 24 ঘণ্টাই গাড়ী চলি থাকে ন, ক'ৰবাত চোৱা চিতা কৰিয়ে থাকে। এই চোৱা চিতা কৰি থাকোঁতে তেতিয়া মানে তাত কাম কৰিলে মানে তেতিয়া এটা স্পীড কিলোমিটাৰ এটা দিয়া যায় যে 30 কিলোমিটাৰ পাৰ হ'ব, 100 কিলোমিটাৰ থাকিলেও 30 কিলোমিটাৰ পাৰ হ'ব বুলি তাক জাননী দিয়া থাকে আগতীয়াকৈ কাগজ পত্ৰ। কচন অৰ্ডাৰ বুলি কয় যিটো বস্তু, আমাৰ বিশেষ নিৰ্দেশটো সেইটো হাতত থাকে, ড্ৰাইভাৰৰ লগত থাকে, ড্ৰাইভাৰে সেইমতে কিলোমিটাৰত তেনেকৈ ফ'ল' কৰি যায়, তেতিয়া শ্ল' হৈ যায়। মানুহে ভুল বুজিব নালাগে এইটো কাৰণে যে গাড়ীখন কেলৈ শ্ল' হ'ল, কিবা ঘটনা আছে নেকি? ঘটনা একো নহয়, সুৰক্ষাৰ কাৰণে সকলো স্পীড দিয়া আছে। সেইমতে কিছুমান ব্ৰিজৰ ওপৰতো কিছুমান ৰেষ্ট্ৰিকশ্যন দিয়া আছে যে ব্ৰিজখনত 30 কিলোমিটাৰ পাৰ হ'ব, 30 কিলোমিটাৰ যদি 100 কিলোমিটাৰ যাবলৈ ব্ৰিজৰ মানে কম্পজিশ্যনটো বিপদজনক হৈ যাব পাৰে, দুৰ্ঘটনা হ'ব পাৰে, সেইটো কাৰণে সেইবোৰতো তাৰমানে ৰেষ্ট্ৰিকশ্যন দিয়া আছে। কেতিয়াবা ধৰক এনেকুৱা যে ফৰেষ্ট আহি গ'ল, ফৰেষ্ট এৰিয়া আছে, এইবোৰ যেনে এই আমাৰ এতিয়া গিবন অভয়াৰণ্য আছে মৰিয়নিৰ ওচৰত, অনবৰতে মানে দিনে নিশাই মানে এনিমেল মানে ইপাৰ সিপাৰ হাতী পাৰ হৈ থাকে, গতিকে এইবিলাকতো এটা ৰেষ্ট্ৰিকশ্যন দিয়া আছে যাতে এই জীৱ জন্তুবিলাকে যাতে ৰেলৰ খুন্দাত যাতে নিধন নহয়, সেইটো কাৰণেই তাতে এটা ৰেষ্ট্ৰিকশ্যন, পাৰ্মানেণ্ট ৰেষ্ট্ৰিকশ্যন দিয়া আছে। সেইকাৰণে সিহঁতে ড্ৰাইভাৰে সেইটো কিলোমিটাৰতকৈ এক্সিড কেতিয়াও নাযায়, তাহাঁতে সেই কিলোমিটাৰতে পাৰ হ'ব। আচ্ছা, ট্ৰেইন এখন ধৰক
যিটো শিডিউল সময় থাকে ধৰক ৰাতিপুৱা 10:20 ট্ৰেইনখনে ষ্টেচনটোৰ পৰা মানে এৰিব লাগে সেই 10:20 আগত অৰ্থাৎ শিডিউল সময়তকৈ আগত যাব পাৰে নোৱাৰে শিডিউল ট্ৰেইনতকৈ আগত কেতিয়াও যাব নোৱাৰে সদায় শিডিউল টাইমতে যাব যদি ৰাইট টাইম আহে যদি কিবা ব্যতিক্ৰমত যদি লেটো হৈ যায় লেটকৈও যাব পাৰিম কিন্তু মানে শিডিউল টাইমৰ সদায় এটা ফ'ল' কৰে পাংচুৱেলিটি ফ'ল' কৰে আমাৰ ক'বলৈ গ'লে ছাৰ মানে ট্ৰেইন কেতিয়াও সময়তকৈ আগত নাযায় পিছত যাব পাৰে আগত নাযায় কেতিয়াও আচ্ছা ছাৰ ধৰি লওক ট্ৰেইন এখন মানে এটা ষ্টেচনত ষ্টপেজ ধৰক 10 মিনিট আছিলে 10 মিনিট সময় মানে তাত ৰ'ব লাগে এই ইতিমধ্যে ট্ৰেইনখন অকণমান লেট হৈ চলি আহি আছে আগৰ পৰা চলি আহিলে মানে ট্ৰেইনখন শিডিউল সময়তকৈ তাৰমানে অলপ নিৰ্ধাৰিত সময়তকৈ মানে পলমকৈ চলি আহি আছে এতিয়া ধৰক সেই ষ্টেচনটোত 10 মিনিট সময় ষ্টপেজ থাকিব পাৰে নে তাতকৈ কম হ'ব পাৰে নহয় সেই ষ্টেচনত গাড়ীখন যেতিয়া পলমকৈ চলি আহি আছে 10 মিনিট তাত টাইম আছে গতিকে এই ক্ষেত্ৰত মানে দেখা যায় আমাৰ ব্যক্তিগত জীৱনটো দেখা গৈছে ট্ৰেইনখন আহি যোৱাৰ পিছত আমি 10 মিনিটৰ জেগাত আমি 5 মিনিটতে এৰি দিওঁ কাৰণ ওপৰৰ পৰাও নিৰ্দেশ দিয়ে আমাক যে গাড়ীখন মেকআপ কৰিব লাগে যিহেতু লেট ৰানিং হৈ আহিছে গতিকে যোনটো মেকআপ কৰিব লাগে সেইটো কাৰণে আমাক মানে ওপৰৰ পৰাও নিৰ্দেশ সেইকাৰণে আমি 10 মিনিটৰ জেগাত 5 মিনিটত আমি চাই পিনে পেচেঞ্জাৰ উঠা নমা হ'ল নাই চব কমপ্লিট এইটো বিৰডিষ্টে প্লেটফৰ্মত চাই লোৱাৰ পিছতে আমি ষ্টাৰ্ট দিওঁ গাড়ী আমি ছিগনেল দিওঁ তাতো যদি অসুবিধা হয় গাৰ্ড আৰু ড্ৰাইভাৰ আছেই তেওঁলোকে মানে এই পেচেঞ্জাৰবোৰ চোৱা চিতা কৰিব ৱেডাৰ ডে সকলোৱে উঠিলে নাই সেইমতে ছিগনেল দি তেওঁলোকে নিৰাপদে লৈ গুচি যায় আচ্ছা ধৰক পেচেঞ্জাৰ এজনে মানে ষ্টেচনলৈ আহিলে আহি তেওঁ এতিয়া জাৰ্ণি কৰিবলগীয়া ট্ৰেইনখনৰ মানে ডবাটো মানে কোচ নম্বৰটো কেনেকৈ বিচাৰি উলিয়াব বা কেনেকৈ চিনি পাব মানে তেওঁ এনে পেচেঞ্জাৰ এজনে ট্ৰেইন এখনত আপোনাৰ জেনেৰেল ডবাও থাকে আগতো থাকে জেনেৰেল পিছতো থাকে জেনেৰেল কিন্তু বাকী যিখিনি ডবা আছে শ্লিপাৰ আছে AC আছে তেওঁ যেতিয়া টিকটটো কাটিছে যদি শ্লিপাৰত কাটিছে শ্লিপাৰত যদি টিকটটো কাটিছে তেতিয়াহ'লে টিকটত উল্লেখ থাকে যে কোন নম্বৰ শ্লিপাৰ 1 আছে নে শ্লিপাৰ 2 আছে শ্লিপাৰ 3 আছে নে গোটেইটো উল্লেখ থাকে SL বুলি লিখা থাকিব সেইমতে তেওঁ এই শ্লিপাৰ ডবাকেইটাত সি গৈ নিজৰ নম্বৰ টিকটৰ যিটো SL1 যদি 1ত নিৰ্দিষ্টকৈ যদি তেওঁৰ সন্দেহ হয় তেতিয়াহ'লে তেওঁলোকে ইনকুৱাৰীত পোষ্ট কৰিব যে শ্লিপাৰ ডবাটো কোনখিনিত পঢ়ে AC কেইটা কোনখিনিত পঢ়ে আগতীয়াকৈ খবৰ লৈ ল'ব লাগে কাৰণ বেংগলোৰৰ AC কেইটা পিছপিনে পঢ়ে গতিকে মানুহবোৰ আগপিনে থাকিলে মানে সিহঁতৰতো দিগদাৰ তালৈকে যায় মানে গাড়ীখনটো 2 মিনিট ষ্টপেজ মাৰ হাতত গতিকে ইমানটো পিক আপ কৰা যায় গতিকে আগতীয়াকৈ তেওঁলোককো কৈ দিয়া হয় আমি এনাউন্সমেণ্টো দি থকা পাব্লিক চিষ্টেম আছে এনাউন্সমেণ্ট দি থকা হয় তেওঁলোকে তেনেকৈ বিচাৰ পোচাৰ কৰি নিজৰ ডবাবোৰ উঠি যোৱাৰ পিছতো যদি কিবা হয় ভিতৰে ৰাস্তা আছে তেওঁলোকে নিজৰ ডবালৈ গুচি যাব পাৰে টিটিক লগ কৰি যদি অসুবিধা হয় টিটিত থাকেই ট্ৰেইনত তেওঁলোকৰ লগত সুধিলে সোধপোছ কৰি ল'লে মানে তেওঁলোকে বুজাই দিব যে আমুকত আছে আৰু ছাৰ কেতিয়াবা দেখা গৈছে যে ডাঙৰ ষ্টেচনবিলাকত প্লেটফৰ্মতে মানে উল্লেখ থাকে মানে ধৰক ডিছপ্লেত থাকে SL1 SL2 B1 B2 এই ডবা নম্বৰবিলাক নিৰ্ধাৰণ কৰা থাকে সেইমতে ডবাবিলাক আহিব তেওঁ ফৰ্মেশ্যনতে তাৰমানে তেনেকুৱা ধৰণে এটা বাৰ্ডিং আছে বস্তুটো গতিকে প্লেটফৰ্মত সেই চিষ্টেমতে গাড়ীখন বনোৱা আছে এতিয়া ছাৰ মানে আপোনাৰ আমি সচৰাচৰ দেখিবলৈ পাওঁ যে ৰেল গেটখন বন্ধ কৰাই আছে ৰেল গেট ইতিমধ্যে দুফালৰ পৰা বন্ধ আছে তাৰপিছতো মানুহে মানে কি কৰিছে পাব্লিকে কি কৰিছে তলেৰে পাৰ হৈ আছে কিমান বিপদজনক এইটো অতি বিপদজনক ৰেল গেট বন্ধ হোৱাৰ পিছত কেতিয়া পাৰ হ'লে যিখন গাড়ী আহি থাকিব ট্ৰেইন যিখন আহি থাকিব কিমান 100 কিলোমিটাৰত আহি থাকিব গতিকে সি পাৰ হ'ব পাৰিম বুলি ক'লে পাৰ হ'ব নোৱাৰিবও পাৰে তেনেকুৱা ঢেৰ ঘটনা হৈছে কিন্তু এটা অপৰাধ এইটো অপৰাধ ৰেল যেতিয়া গেট বন্ধ হৈ থাকে তেতিয়া পাৰ হ'ব নালাগে পাব্লিকৰ ছেফটিৰ কাৰণেই গেটবিলাকক চৰকাৰে আমাৰ ৰেল ডিপাৰ্টমেণ্টে বনাইছে পাব্লিকৰ ছেফটিৰ কাৰণে গতিকে পাব্লিকো এই ছেফটিবিলাক ফ'ল' কৰিব লাগে
জবৰদস্তি তেওঁ তেনেকৈ যাব নালাগে, সেইটো আইনমতে দণ্ডনীয়। কিন্তু তাৰপিছত কেতিয়াবা দেখা যায় মানে ধৰক এতিয়া ৰেলৰ নিয়ম অনুসৰি বা ৰেলৰ যিটো নিয়ম আছে ৰুল আছে, সেই ৰুল মতেতো আমি গমেই পাওঁ যে ৰেল ট্ৰেকৰে খোজকাঢ়ি যোৱাটো এটা অপৰাধ, আইনমতে দণ্ডনীয়। কিন্তু তাৰ পিছতো কিছুমান মানুহে মানে ট্ৰেকেৰে খোজকাঢ়ে, তো সেইটো সেই ক্ষেত্ৰত কি ক'ব? ৰেলৰ ট্ৰেকেদি খোজকাঢ়ি যোৱাটো এটা অপৰাধ, কাৰণ দুৰন্ত দুৰন্ত বেগৰ গাড়ীবিলাক সেইপিনে চলাচল কৰি থাকে। এতিয়া দেখা পোৱা যায় যে ৰেল ট্ৰেকেৰে যায়, ভুলতে কেনেবাকৈ কোনোবাই সহজতে কোনোবা পিনে যাওঁ বুলি, কিন্তু পজিশ্যনটো গম নাপায় না, গাড়ী কোনপিনৰ পৰা আহিছে না, গাড়ী কোনপিনৰ পৰা আহিছে গম নাপায় যাব। গতিকে আৰু কিছুমানে মোবাইলৰ এই হেডফোন কাণত ভৰাই গৈ থাকে, অন্যমনস্ক হৈ গৈ থাকে, তেনেকুৱা ঘটনা ধেৰ হৈছে। তেনেকুৱা ঘটনা ধেৰ হৈছে। আমি চাকৰি কৰি থাকোঁতে এবাৰ চিনেমাত দেখিছোঁ, মোবাইল তেতিয়া নতুন ওলাইছে, ট্ৰেক মানে গৈ পিনে সি নেটটো নাপাই গৈ ৰেল ট্ৰেকৰ মাজতে খাৰ হৈ পিনে সি মটৰচাইকেল লৈ পিনে ট্ৰেইনে কথা পাতি আছিলে। সেইপিনে সি অন্যমনস্ক হোৱাৰ লগে লগে আহি আপোনাৰ ট্ৰেইনে ৰাজহুৱা কৰি গুচি গৈছে। তেনেকুৱা ঘটনা ধেৰ হৈছে আমি দেখিছোঁ। গতিকে যে মোবাইল ব্যৱহাৰ কৰিলে কিন্তু এইবোৰ ক্ষেত্ৰত বহুত অন্যমনস্ক হ'লে এই ভাবিব নোৱাৰা এটা ঘটনাৰ আগজাননী দিয়া নিচিনা লাগে তেনেকুৱা। গতিকে মানে আমাৰ চেনেলৰ দৰ্শকসকলক আপুনি এই ক্ষেত্ৰত অকণমান কি কয় যে এইটো কিমান মাৰাত্মক? সেইকাৰণে মই ৰিকুৱেষ্ট কৰিছোঁ সকলোকে যেন এইটো যেন ভুল নকৰে। সদায় ৰেল ট্ৰেকেৰে অহা যোৱা কৰোঁতে বহুত সচকিত, মোবাইল ব্যৱহাৰ নকৰিব, অন্যমনস্ক নহ'ব। পৰাপক্ষতো নিয়ম মতেতো এইটো মানাই আছে, অপৰাধেই। ভুল কৰিলেও কিন্তু সাৱধান, প্ৰাণৰ প্ৰতি নিজে যদি মমতা আছে এইবোৰ ত্যাগ কৰক, নিশ্চিন্ত মানে নিজে এলাৰ্ট হৈ অহা যোৱা কৰক। মানে শ্বৰ্টকাট অৱলম্বন কৰিব নালাগে, শ্বৰ্টকাট অৱলম্বন কৰিব নালাগে। তাৰ নিৰ্ধাৰিত জেগা আছে, যেনে ধৰক ৰেল গেট আছে, গেট যেতিয়া আপোনাৰ খুলিব তেতিয়া খুলি দিয়াৰ পিছত পাৰ হৈ যাব পাৰি। প্লেটফৰ্ম আছে, প্লেটফৰ্মেৰে অহা যোৱা কৰিব, নহয় জানো? আৰু গেটবিলাকো পাৰ হৈ গ'লে মই মানে আপোনাৰ জনসাধাৰণক কৈছোঁ, পাৰ হৈ গ'লে পুটুককেনে গেটখন খুলিব নোৱাৰে, কাৰণ ইণ্টাৰলক ছিষ্টেম আছে, আৰু এটা জুৰিডিকশ্যন পাৰ হোৱাৰ পিছতে সেই গেটখনৰ চাবিটো খোল খাব। ছাৰ এই ক্ষেত্ৰত মানে আমি গম পালোঁ আপুনি কি ক'ব বিচাৰিছে। তাৰমানে ধৰক ৰেলখন পাৰ হৈ গ'ল, পাৰ হৈ যোৱাৰ লগে লগে পাব্লিকে চিঞৰ বাখৰ কৰে যে গেটখন খুলিব লাগে, কিন্তু খুলিব লাগে বুলি কয়। কিন্তু কথা হ'ল কি, এইবোৰ চব এটা ইণ্টাৰলকিং ছিষ্টেম আছে, গোটেইবিলাকত এটা ইণ্টাৰলকিং ছিষ্টেম আছে, যি ছিষ্টেমটোৰ কাৰণে সি এটা জুৰিডিকশ্যন পাৰ হোৱাৰ পিছতে সি চাবিটো ৰিলিজ হ'লে তেওঁ এইটো খুলিব পাৰিব, নহ'লে নোৱাৰে খুলিব। সেইটো মানে হাতেৰে তুলি দিয়া বস্তু নহয়, এইটো বৰ ফুল ইণ্টাৰলকিং আছে, ষ্টেচনৰ লগত, গেটৰ লগত, গোটেইবোৰৰ লগত ইণ্টাৰলক আছে। গতিকে যে এইটো জুৰিডিকশ্যন পাৰ হোৱাৰ পিছতে সি চাবিটো অট'মেটিক আহিব, তেতিয়া ষ্টেচনৰ পৰা এৰিব, চব তেতিয়া ক্লিয়াৰ হ'ব। সেইকাৰণে কিছুমান ক্ষেত্ৰত দেখা যায় যে মানুহে বহুত হাল্লা কৰিছে, আমি ব্যক্তিগত জীৱনত বহুত পাইছোঁ তেনেকুৱা। কিন্তু পিছে বহুত বুজোৱাৰ পিছত মানুহবিলাকে বুজি পালে, হয় এইটো বস্তুটো মডাৰ্ণ টেকন'লজি বস্তু, ইণ্টাৰলকিং কাৰ কাৰণে দিছে? জনসাধাৰণৰ ছেফটিৰ কাৰণেহে দিছে। জনসাধাৰণে ছেফটিয়ে থাকক, শান্তিয়ে থাকক। আচ্ছা, কেতিয়াবা দেখা যায় আমি মানে ধৰক ষ্টেচনত ট্ৰেইন এখন ৰৈ আছে, এতিয়া যাবলৈ লৈছে, মানে কি হ'ল কিছুমান পেচেঞ্জাৰ মানে খৰখেদা হ'ল, মানে পলম হৈ গ'ল। তেতিয়া তেওঁলোকে কৰে কি, দৌৰা দৌৰিকৈ আহে আৰু মানে দৌৰি মানে ট্ৰেইনখন ধৰিবলৈ বিচাৰে, মানে জঁপিয়াই উঠিবলৈ বিচাৰে। কিমান বিপদজনক হ'ব পাৰে? সেইটো অতি মাৰাত্মক, কাৰণ ট্ৰেইনত দৌৰা দৌৰিকৈ উঠাটো এটা দীঘল গাড়ীটো, দৌৰা দৌৰিকৈ উঠিলে বহুত দেখিছোঁ জীৱন তেনেকৈ শ্লিপ কৰি তলত সোমাই গৈছে, ভৰি কাৰোবাৰ হাত ভৰি কটা গৈছে, কাৰোবাৰ দেহা ত্যাগ কৰিবলগীয়া হৈ গৈছে। গতিকে এই বিপদজনক হ'ব কাৰণেই দৌৰা দৌৰিকৈ ট্ৰেইনত উঠিব নালাগে। যিমান পাৰে সোনকালে আহিব, আৰু সোনকালে আহি টিকট লৈ আগতে ৰেডি হ'ব, তেনেকৈ যাব। দৌৰা দৌৰিটো কিন্তু অতি মাৰাত্মক। আৰু ছাৰ আন এটা মানে সচৰাচৰ মানুহৰ মনত মানে ধৰক প্ৰশ্ন হৈ থাকে যে জংচন ষ্টেচন মানে অলপ কৈ দিব। জংচন মানে হ'ল ৰেলৰ আড্ডা। তাত মানে নিৰ্দিষ্ট জেগাৰ পৰা এটা মেইন লাইন থাকিব, অইন ছাইডৰ পৰা আহি যিখিনি গাড়ী আহি পিনে সেই জংচনত লগ খায়।
লগ খুৱাই তাত পেচেঞ্জাৰৰ লগত যোগাযোগ কৰি ইখন গাড়ীৰ পৰা সিখন গাড়ী সেইখন গাড়ীৰ পৰা সেইখন যাব পাৰে জংচনত ক'বলৈ গ'লে ছাৰ এতিয়া মানে আমাৰ যেনেকৈ চাৰিআলি থাকে তিনিআলি থাকে তেনেকুৱা এতিয়া শিমলুগুৰি যেনেকুৱা আছে শিমলুগুৰি মেইন লাইনটো তিনিচুকীয়াটো গুৱাহাটীৰ ওচৰত আছে আকৌ আমাৰ মৰাণহাট ডিব্ৰুগড়টো আপোনাৰ মৰাণহাট হৈ পিনে গৈ শিমলুগুৰি যায় এই ইয়াত গৈ পিনে তাত জইন হৈছে তাত তিনিকোণীয়া জইন হৈছে আগৰ দিনতো লাঙিমৰাৰ পৰা এখন আহিছিলে লাঙিমৰাৰ পৰা সিও সোমাইছিলে এইটো মানে চাৰিআলি নিচিনা হৈ যায় সেইটো হ'ল আড্ডা ইয়াতে পেচেঞ্জাৰবিলাকে এইখন গাড়ীৰ পৰা গৈ কানেক্ট ট্ৰেইনত উঠিব পাৰে এঘণ্টা ৰখি হ'লেও আধা ঘণ্টা ৰখি হ'লেও তাৰ যেনেকৈ চিডৰ টাইম ট্ৰেইনলৈ আৰু ছাৰ এনে সচৰাচৰ এটা যে প্ৰশ্ন মানে মানে দেখিবলৈ পোৱা যায় বা শুনিবলৈ পোৱা যায় যে আমাৰ তিনিচুকীয়া ৰেল মণ্ডলত মানে এনেকুৱা এটা জংচন আছে য'ত মানে মানে সেই মানে যাত্ৰীৰ মানে উঠিবলৈ বা সেই ৰেল নৰখে মানে শ্ৰীপুৰা গাঁও বুলি এটা ষ্টেচন আছে ইয়াতে জংচন এইটো শ্ৰীপুৰা জংচন তাতো মানে আপোনাৰ এইপিনৰ পৰা গৈ যায় ইপিনে পুৰণা তিনিচুকীয়া যাব পাৰে এইপিনে পুৰণা তিনিচুকীয়ালৈও গৈছিলে আৰু এইপিনে মানে নতুন তিনিচুকীয়ালৈও যাব পাৰে সেইটোত কিন্তু মানুহ তাত নুঠে মানে কালেক্টিভ সুবিধাৰ কাৰণে গাড়ীবিলাকৰ যোৱাৰ সুবিধাৰ কাৰণে এইবিলাক বনোৱা আছে কিন্তু সি জংচন হৈ আছে ইয়াত মানে যাত্ৰী সেইটোৱে জংচন ভাৰতবৰ্ষত য'ত মানে ধৰক পেচেঞ্জাৰৰ উঠা নামৰ কাৰণে মানে সুবিধা নাই আৰু আপোনাৰ কোনো ধৰণৰ ট্ৰেইন তাত নৰখে তাত ষ্টপেজ নাই তাত ষ্টপেজ নাই চিৰফুৰীয়া গাঁও তাৰপিছত এতিয়া শেষতে আপোনাৰ পৰা বেছি সময় নলওঁ আৰু আগৰ শেষতে এটা কথা আমি দৰ্শকসকলক অনুৰোধ জনাইছোঁ যে ধৰক আপুনি মৰাণহাট ষ্টেচনৰ ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে অৱসৰ ল'লে এতিয়া মানে পেচেঞ্জাৰ এজনৰ মানে যিখিনি বেছিক সুবিধা যিখিনি প্ৰাৰম্ভিক সুবিধা বা সেইখিনি মানে কি সুবিধা মানে ষ্টেচন এটাত মানে যাত্ৰী এজনে পাব মানে প্ৰায় এতিয়া মৰাণহাট ষ্টেচনত ইমানখিনি সুবিধা নাই কিন্তু যিখিনি আছে এতিয়া হ'লেও ফাৰ্ষ্ট ক্লাছ ৱেইটিং ৰুম আছে ছেকেণ্ড ক্লাছ ৱেইটিং আছে উইথ এটাচিং মানে লেট্ৰিন আছে পেচাব কৰিব পৰা জেগা আছে দুয়োটাতে বাকী নটিচ বৰ্ড আছে পাব্লিক এনাউন্সমেণ্ট ছিষ্টেম আছে গাড়ীবিলাকৰ পজিশ্যনবিলাক কৈ থকা যায় যে ইমান মিনিট ৰেট ইমান সময়ত সোমালে গাড়ীখন সোমোৱাৰ আগতে ৰিকুৱেষ্ট কৰি ৰেডি হ'বৰ কাৰণে কৈ দিয়া যায় পাব্লিক এনাউন্সমেণ্ট ছিষ্টেম আছে সেইবিলাকে মানে পেচেঞ্জাৰ ইয়াৰ উঠে টাইম টু টাইম গাড়ীখনৰ আগমুহূৰ্তত এনাউন্সমেণ্ট জাৰি কৰা হয় আৰু যিটো আমাৰ ৱাইফাই ফ্ৰী ৱাইফাই ছিষ্টেমটো আছে ফ্ৰী ৰেলে এতিয়া ফ্ৰী ৱাইফাই যদি টাইম পাৰ হ'বলৈ হয় ডাঙৰ ষ্টেচনবিলাকত আৰু সিহঁতে এতিয়া ধৰক যাত্ৰীৰ মানে লাগেজ থ'বৰ কাৰণে আমাৰ ইয়াত নাই কিন্তু গুৱাহাটী নিচিনা ষ্টেচনত লক ৰুম আছে ইয়াত মানুহজনে টিকটটো লৈ যাব লাগে যাই পিনে গৈ দিলে তাৰ বেগ দুটা আছে তিনিটা আছে দি দিলে এটা পইচা এটা লয় কিমান ঘণ্টাৰ কাৰণে আৱাজ লিখা থাকে সেইমতে সি কাম কৰি থ'ব পাৰে বস্তুবোৰ পিঠিত লৈ পিনে বুকি ফুৰিব নালাগে চিন্তা কৰিব নালাগে ক'ত থ'ম ক'ত নথ'ম এটা স্পেচিয়েল সুবিধা এটা আছে তাত লক ৰুম ছিষ্টেম আৰু থকাৰ কাৰণে ৰিটায়াৰিং ৰুম আছে পইচা এটা ফিজ ল'ব ফিজ লৈ তেওঁক টিকটটো ল'ব লৈ পিনে তাত এলটমেণ্ট দিব ৰুম এলটমেণ্ট দিব তাত এটা ফিজ দিব লাগে তাত আৰামত থাকিব পাৰিব লেট্ৰিন বাথৰুম চব আছে গোটেইবোৰ ডিটেইলছ আছে খোৱা পানী চব ব্যৱস্থা আছে একো প্ৰব্লেম নাই আৰু প্লেটফৰ্মত আপোনাৰ গোটেইবোৰ আপোনাৰ টি ষ্টলবিলাক আছে যোনে যি খাওঁ বুলি কৈ বস্তু সহজতে পায় আৰু কিমান সহায় কৰি দিব পাব্লিকে সুবিধা কৰে গোটেইখিনি নিডছ যিখিনি এজন পেচেঞ্জাৰ যিখিনি নিডছ গোটেই নিডছখিনি মানে আছে তাতে যিখিনি প্ৰয়োজন এইখিনি আগৰ পৰাই দি আহি আছে আৰু দিয়ে থাকিব আগলৈও খালি ৰাইজে ধুনীয়াকৈ উপভোগ কৰক আনন্দ কৰক শান্তি ছেফটি আছে ছিকিউৰিটি আছে RPF দৌৰি আছে প্লেটফৰ্মত ঘূৰি থাকে নিজে সজাগ হৈ থকাটো নিজৰ কৰ্তব্য সেইটো গাইজ আমাৰ ছাৰে সন্মানীয় ছাৰে শ্ৰী উমেশ চন্দ্ৰ যোগী ছাৰে ইতিমধ্যে আপোনালোকক খুব সুন্দৰভাৱে অতি কম সময়ৰ ভিতৰতে ৰেলৰ বিষয়ে কিছু জনালে আৰু এই ক্ষেত্ৰত যদি আপোনালোকৰ কিবা জানিবলগীয়া থাকে বা কিবা সুধিবলগীয়া থাকে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি জনাব আৰু যিসকল দৰ্শকে নতুনকৈ মোৰ চেনেলটোলৈ আহিছে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ছাৰ তেতিয়াহ'লে আজিলৈ আহিছোঁ আজিলৈ নমস্কাৰ আপোনাক ধন্যবাদ জনাইছোঁ ঠিক আছে
গাইজ আকৌ এটা নতুন ভিডিঅ' লৈ আপোনালোকক আকৌ লগ পাম তেতিয়ালৈকে